আজি বহুত ঠাণ্ডা পৰিছে, ভাবিলোঁ যে আজি আলু পৰঠাকে বনাই খাওঁ। নতুন আলু ওলাইছে, খাবলৈও ভাল লাগে নতুন আলু এটি। সেইকাৰণে ভাবিলোঁ আলু পৰঠা বনাওঁ আজি। আটাখিনি মই মাৰি ল'ম বুলি উলিয়াই লৈছোঁ। আৰু ভাবিলোঁ অলপ নিমখ দি দিওঁ, নিমখ অকণমান দিলে টেষ্টটো অলপ বেলেগ হয় আটাখিনিৰ লগত। আৰু মই একো মিলোৱা নাই, তেলো মিলোৱা নাই, ঘিউ মিলোৱা নাই। আটাখিনিৰ লগত অকণমান নিমখ দি দিলোঁ মই। আৰু এতিয়া মই একদম উতলা গৰম পানীয়ে মাৰিম, তেতিয়া মানে সোনকালে খাব পাৰি বনাই, কোমলো হয়। আৰু মই এইখিনি মাৰি লৈছোঁ। আৰু গৰম পানীয়ে মাৰিলে মানে বস্তুটো পুতুককৈ সোনকালে হৈ যায়, আৰু বেছি সময় নালাগে, মাৰি থাকিব নালাগে বেছি সময়। আৰু এইখিনি হৈ গ'ল মৰা। আলু মই বইল কৰি ৰাখিছিলোঁ। আলুখিনি এতিয়া মই বাকলি গুচাই কিনি গুড়ি কৰি ল'ম, আৰু তাত মই দিম পিঁয়াজ পাত আৰু ধনিয়া পাত মিলাই দিম তাৰ লগত, আৰু অকণমান নিমখ মিলাই দিম। আৰু এয়া চব সকলো হৈ গ'ল। মই এতিয়া আটাখিনি মাৰি লৈ তাত আলুখিনি ভৰাই লৈ আকৌ বেলি ল'ম। বেলি লৈ কমপ্লিট কৰি মই পুৰিম। মই বনাব লৈছোঁ এতিয়া আলু পৰঠা। মই আলু সকলো কৰি ল'লোঁ, ৰুটি বেলিও আলু ভৰাই লৈ বেলি ল'লোঁ। এতিয়া আকৌ মই পুৰিম এইখিনি। এইটো মানে ফাৰ্ষ্টত এবাৰ সিজাই ল'ব লাগে, তাৰপাছতেহে এইটো মানে বনাব লাগে, তেল দিব লাগে। এয়া অলপ সিজিছে, মই এতিয়া ঘি দিম। এয়া ঘি মই লৈ থৈছোঁ। এইটো ঘি ইউজ কৰোঁ সদায়, আৰু বেলেগ অন্য বনাও ইউজ কৰোঁ, কিন্তু এইটো বেছি ভাল লাগে। ঘিখিনি চাইডে চাইডে দি দিব। আৰু ঠাণ্ডা দিন হৈছে যে গলি থকা নাই ঘিটো। ডালদা কিন্তু নাখাব দেই, ডালদা খালে শৰীৰৰ কাৰণে ভাল নহয়। এয়া মই ওপৰতো এনেকৈ সানি দিম, তেতিয়া লুটিয়াই দিলে মানে গুণেই সিজি যাব মানে। ঘি দিলে টেষ্টটো বেলেগ হয়, ঘি দি খালে। তেলত ইমান টেষ্টি নুঠে, আলু খোৱাৰ নিচিনা লাগিব। আৰু মই এতিয়া এই লুটিয়াই দিলোঁ। আৰু ঠাণ্ডা দিনত অলপ ঘিটো অলপ বেছি খাব লাগে, আৰু বিষ থকা মানুহে খাব লাগে, তেতিয়া মানে বিষ কম হয়। আৰু চাওক কিমান ধুনীয়া হৈছে। আৰু মই এয়া মাকো খাবলৈ দিলোঁ, তেওঁক হৰলিক্স গাখীৰ বনাই দিছোঁ লগত। আৰু ময়ো খাইছোঁ। ঠাণ্ডা দিনত গৰম গৰম আলু পৰঠা খাবলৈ বহুত টেষ্টি হয়। চচ লৈ লৈছোঁ, আৰু এয়া চাহ ঠিকছে লৈ লৈছোঁ, আৰু এইফালে মাও খাই আছে। আৰু আপোনালোকেও বনাই খাই চাবচোন। গধূলি ঠাণ্ডা সময়ত বহুত ভাল লাগে খাই। আমি এতিয়া খাই লওঁ হা, বাই বাই।